এয়া হল মোৰ ফ্ৰেন্ড উষা আমি আজি অলপমান ফুৰিব ওলাই আহিছো আসলতে কালি 14 ফেব্ৰুৱাৰী আছিল ভ্যালেন্টাইনস ডে আৰু সেই কাৰণে অলপমান ফুৰিব গৈছিলো কালি ভ্লগ বনাম বুলি ভবা নাছিলো কিন্তু হঠাতে বনোৱা গ'ল আৰু আৰু আশা কৰো আপোনালোকে মোৰ এই ভিডিঅটো শেষলৈকে চাব বেলেগত যাম বুলি ভাবিছিলো কিন্তু যোৱা নহল সেই কাৰণে তাই আৰু মই সিটি চেণ্টাৰ গলো তাতে গৈ বহুত ভাল লাগিলে কালি 14 ফেব্ৰুৱাৰী আছিল কাৰণে খুব ধুনিয়াকে সজাই তুলিছে তাতে গৈ ভালে লাগিলে আৰু এনেকৈ তাতে থাকিলো আৰু তাতে গৈ ফটো উঠিলো আৰু ৰিলস কৰিলো এনেকৈ গ'ল আৰু অলপ সময় ভোক লাগিছে আৰু এতিয়া খাব আহিছো থুকপাত খাব আহিছো আৰু এইখন আছে চানমাৰীত আৰু আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে খুব ধুনীয়া হয় আৰু এতিয়া অৰ্ডাৰ দি বহি আছো उषा कुछ बोलो मुझे आज बहुत अच्छा लगा तो सिटी सेंटर बहुत अच्छा लगा देखिए बहुत भूख लग गया है और ऑर्डर अभी तक नहीं आया तो वेट कर रही हूँ कब आओगी তাই মানে বহুত ভোক লাগিছে আৰু কি ভাবি আছে কেতিয়া খাব আৰু আহিব অলপ টাইম লাগিব আৰু এয়া আহি গ'ল কালি মানডে আছিলে আৰু মানডে মই চিকেন নাখাওঁ সেই কাৰণে কোল্ড কফি এণ্ড ভেজ চাওমিন অৰ্ডাৰ দিছিলো সকলজনে অৰ্ডাৰ দিছে ফ্ৰাইড ৰাইচ আৰু চিকেন ড্ৰাই ফ্ৰাই খাই লো
তোৰে দিন আৰু কেনেকুৱা লাগিছে খাই কিনে আৰু এতিয়া আমি খাই আছোঁ খাই এতিয়া ঘৰত গুচি যাম আৰু এতিয়া গধূলিও হৈছে আৰু গোটেই দিনটো এনেকৈ গ'ল আৰু আজিৰ দিনটো বাই বাই গুড নাইট সি ইউ টাটা বাই বাই আজি এটা সৰু ভ্লগ বনালোঁ আৰু প্ৰথমবাৰ ভ্লগ বনাইছোঁ নাজানো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ